নমস্কাৰ সকলোকে স্বাগতম। আজি মই পুনৰ আহিছোঁ এটা নতুন ৰেচিপি লৈ। আজি এটা মাছৰ ৰেচিপি ট্ৰাই কৰিছিলোঁ, খাবলৈ খুবেই ভাল লাগিল, সেইকাৰণে ভাবিলোঁ আপোনাৰ লগতো শ্বেয়াৰ কৰোঁ। আহকচোন কেনেদৰে বনালোঁ চাওঁ। কেৰাহী এখন গৰম হোৱা তাত নহৰু, আদা আৰু পিঁয়াজ দিলোঁ আৰু লৰাই অলপ সময় ভাজি থাকিলোঁ। এফালে মই আলু 3টা বইল কৰি লৈছিলোঁ আৰু মাছৰ পিচকেইটা ফ্ৰাই কৰি থৈ লৈছিলোঁ। এতিয়া তেলত হালধি দি দিছোঁ। মাছ ভাজোঁতে হালধি দিছিলোঁ, সেইকাৰণে অলপ কমাই দিছোঁ, নিজৰ জোখমতে দিলেই হ'ল। এতিয়া ভালদৰে লৰাই আলু টুকুৰাকেইটি দি দিছোঁ তাতে আৰু অলপ সময় আলু টুকুৰাকেইটা ভাজি ল'লোঁ। এনেদৰে হেতাখনে অলপ ভাঙি দিছোঁ ডাঙৰ টুকুৰাবোৰ। সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এতিয়া জোখমতে পানী দি দিছোঁ। পানী দিয়া হৈ গ'ল। এতিয়া মই 10 মিনিটমানৰ কাৰণে মিডিয়াম ফ্লেমত ঢাকি থৈ দিম। এয়া 10 মিনিটৰ পিছত ঢাকনি তুলিলোঁ, সম্পূৰ্ণকৈ উতল আহিছে। এতিয়া মই ইয়াত ফ্ৰাই কৰি থোৱা মাছৰ পিচকেইটা দি দিম। ঢাকোন দি পেলাই অলপ সময়ৰ কাৰণে থৈ দিম। ইয়াত ঢাকোন তুলি প্ৰায় সিজি উঠিছে। আলুবোৰ অলপ ভাঙি দিলোঁ। মাছৰ জোলকণ কিমান ৰাখিব আপোনালোকৰ নিজৰ অনুপাতে ৰাখি ল'ব। মই বেছি গ্ৰেভি কৰি দিয়া নাই, অলপ পনীয়াকৈ থৈছোঁ তৰকাৰীখন। এয়া আমাৰ মাছৰ তৰকাৰী হৈ গ'ল। খুব সহজে হয়, দেখিলেনে? আপোনালোকেও বনাবচোন। আজিলৈ আহোঁ দেই, পুনৰ আহিম।